কৰি আছো অল ইণ্ডিয়া বাইচাইকেল আমি জানুৱাৰীত ওলাইছিলোঁ অসমৰ পৰা মোৰ হালত মানে আচ্ছা 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 हादोरसाफोराव सांग्रांथि लाबोनो हादोरसा दावबायनायाव लोरबां जादों आसामनि सासे जोहोलावा। सेभ नेचार सेभ लाइफ आरो स्ल' ड्राइभ लं लाइफ स्ल'गानजों हादोरारिफोरखौ सांग्रांथि होनो थाखाय साइकेलजों गुबुन गुबुन हादोरसायाव दावबायनानै लोरबां जानानै गोग्लैनानै दं आसामनि सासे जोहोलावा। जोहोलावखौ गसाइगाव आर.एन.बि. देहा फाहामसालियाव फाहामथाय होनाय जादों। जोहोलावा बिश्वनाथ सारियालिनि गरे हागि गामिनि रमाकान्त कचनि फिसाज्ला रुबुमनि कच मुंजों सिनायथि मोननाय जादों। असुस्थ जानाय जोहोलाव रुबुमनि कच बिथाङा गोजौआव मख'नाय स्ल'गानजों दुलाराय भारत हादरनि हादरसाफोराव सांग्रांथि होनो थाखाय सानै लोगोजों लोगोसे 2022 मायथाइनिनो जानुवारि दानावनो साइकेल सालायजेननानै दावबायजेनदोंमोन। दासिमाव गासै 21 हादोरसा दावबायनानै फैबाय होननानै फोरमायदों बिथाङा। गोलाव सान हादोरसा दावबायनानै सोनाब बेंगलनिफ्राय दिनै आसाम हाबजेननाय दरखं मोखाङाव गोब्राब दुंहाव बोथोर आरो सोलायनाय आबहावानि थाखाय गसाइगाव सिमालथाफुआव हुस गैयै जानानै गोग्लैयो। लोगो लोगो ओनसोलनि माखासे जोहोलावफोरा रुबुमनि कचखौ 108 एम्बुलेन्स लिंहरनानै गसाइगाव आर.एन.बि. देहा फाहामसालियाव फाहामथायनि थाखाय थिसनो। दा एसे देहाया गोख्रों जाबोगासिनो दं। फैबाय थानाय समाव देहाया गोख्रों जायोब्ला आरोबाव गावनि दावबायनायखौ आवगायगोन होननानै फोरमायदों बिथाङा। ভাই হয় হয় আপুনি ক'ত পৰা আহিছে? আচ্ছা 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 মই ইণ্ডিয়াত আচ্ছা, আচ্ছা, 28 ষ্টেট হয় মই 21খন ষ্টেট আচ্ছা বাইচাইকেল দি নহয় নহয় হয় হয় আমিতো যিমান পাৰো ইমানেই কৰি আছো অল ইণ্ডিয়া বাইচাইকেল আমি জানুৱাৰীত ওলাইছিলোঁ অসমৰ পৰা মোৰ হালত মানে আচ্ছা 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 মোৰ বহুত বহুত বেয়া হৈ গৈছে। আপুনি নিজৰ নামটো কৈ দিয়ক। ৰুবুমণি কোচ আচ্ছা 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 আপোনাৰ নামটো কি? ৰুবুমণি কোচ ৰহিমণি কোচ। আপুনি ক'ত থাকা? মোৰ ঘৰ বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি। আপুনি মানে কোনোবা আপুনি কি মানুহ ফোন মিছনৰ কৰি আছে কাৰণে কিন্তু আপুনি মানে আহিছে? এইটো মানে আমি তিনিটা এইটো যোনটো মোবাইল লৈছে না বাইচাইকেল ৰোড মানে সেইটো ডিসপ্লেটো না চাই আৰু মানে ডিসপ্লেটো মানে বহুত 1 জানুৱাৰীতে বেছিকে বেয়া হৈ আছে মানে কোনেবা ফোন কৰি আছে 1 জানুৱাৰীতে গৈছোঁ। মোৰ নামটো থাৰ্নেশ্বৰ মোৰ নাজৰ বুলি লগৰকেইটাই কয় কন্যাকুমাৰীৰ পৰা গিভ আপ কৰিছে হয় আৰু মই কোৱা। কন্যাকুমাৰীৰ পৰা অকলে কণ্টিনিউ কৰি আজি ইয়াত আহি পেলাই মই হয়। লাষ্টত ইয়াতে মানে টোটেলি মোৰ পৰহি এবাৰ মই মানে যেন তেনে কৰি পেলাই ইয়ালৈকে আহি পাইছোঁ। আচ্ছা, আচ্ছা। মোৰ অৱস্থা মানে হালত পূৰা বেয়া হৈ গৈছে। ৱেডাৰ হয়, হয়। 4টা ৱেডাৰ চেঞ্জ হৈছে বহুত মানে বেমাৰে পাইছে আৰু এতিয়া বহুত বেমাৰে পাইছে বৰ্তমান সময়ত। আপুনি ছিংগল আহিছে না মানে আপোনাৰ লগত কোনো পাৰ্টনাৰ আহিছে? নাই আমি যাওঁতে 3টা গৈছিলোঁ তাৰ পৰা কন্যাকুমাৰীৰ পৰা ৰিটাৰ্ণ নাম্বাৰটো কৈ আছে দুটা মেম্বাৰ মোৰ কন্যাকুমাৰীৰ পৰা ৰিটাৰ্ণ হৈছে। তাৰ পৰা মই অকলে কণ্টিনিউ কৰিছোঁ জম্মুলৈকে। আপুনি ক'ত পৰা কৈ আছা? জম্মু আৰু হিমাচল তাৰপিছত হিমাচল এনেকৈ হাৰিদ্বাৰ হৈ মই এনেকৈ আহি সোমাই হয় আপুনি যাব ক'ত? এতিয়া মোৰ নৰ্থ ইষ্টৰ প্লেন আছিলে নৰ্থ ইষ্ট চাগে মই কৰিব নোৱাৰিম কাৰণ মোৰ হালত বহুত বেয়া হৈ গৈছে। আপুনি কি হৈছে? মোৰ মানে বৰ্তমান ৱেডাৰটো চেঞ্জ হোৱাৰ কাৰণে গাটো বহুত মানে অসুবিধা মানে বহুত বেমাৰত পৰি গৈছোঁ। জ্বৰ গোটেই গাটো পেইন হৈ আছে বমিও হৈছে মানে এতিয়া আহোঁতে যেন তেনে মই এনেকৈ বৰ্ডাৰটো ক্ৰছ কৰি পেলাই আৰু ইয়াত যেন তেনে হস্পিটেল গুচি আহি পাৰোঁ। আগৰ পৰা আগলৈ জাৰ্ণিটো কণ্টিনিউ চাগে মই যদি কৰিব নোৱাৰোঁ তেন্তে মোৰ টীমৰ মই কাৰোবাৰ এটা মেম্বাৰক ফোন কৰি দিম জাৰ্ণিটো কণ্টিনিউ কৰিবৰ কাৰণে। আৰু যদি মই কণ্টিনিউ কৰিব পাৰোঁ তেন্তে মই কণ্টিনিউ কৰিম আৰু 21খন ষ্টেট কমপ্লিট হৈ গ'ল বৰ্তমান। আপোনাৰ নাম কি? মই ঘৰৰ পৰা জাৰ্ণিটো 2022 মানে ফাৰ্ষ্ট জানুৱাৰীতে মানে ষ্টাৰ্ট কৰিছিলোঁ। কি দিয়া হৈছিল আপুনি? কি দিয়া হৈছিল? কি দিয়া কি দিয়া হৈছিল আপুনি? বাইচাইকেল আমি তিনিজনে ষ্টাৰ্ট কৰিছিলোঁ। 3জন গৈছিলোঁ। 2জন মেম্বাৰে কন্যাকুমাৰীৰ পৰা গিভ আপ কৰিলে। তাৰ পৰা কন্যাকুমাৰীৰ পৰা আগলৈকে জম্মুলৈকে মই অকলে কণ্টিনিউ কৰি আছোঁ। জম্মুৰ পৰা আকৌ চিধা হিমাচল হৈ পেলাই এনেকৈ মই ওলাই আহিছোঁ। আৰু এতিয়া
মই আগলৈ কণ্টিনিউ কৰিব পাৰিম নে নোৱাৰিম আৰু নাজানো আৰু অৱস্থাটো একেবাৰে ভাল নহয় নিচিনা আপুনি ঘৰত ফোন কৰিছে না কৰা নাই ঘৰত কল কৰিছে না কৰা নাই ঘৰত মানে কল কৰিবলৈ মোৰ এটা ফোন হিমাচলত বেয়া হৈছে আৰু এটা ফোন কালি ৰাতি এইটো ফোনো বেয়া হৈ থাকিলে মানে মই ফোন কৰা ভালকৈ জনোৱা হোৱা নাই মানে ঘৰত জনোৱা হোৱা নাই ঘৰত জনোৱা হোৱা নাই